তো হোৱাটছআপ গাইছ অল অফ ইউ আৰু একচুৱেলি আজি মই আহি পালোহি অসমত আৰু মাজুলীত পালোহি আৰু এইফালে মোৰ কাঞ্চন ৰখি আছে। আজি ৰাইডটো হ'ব মানে গোগামুখৰ মেইন ডেষ্টিনেশ্যন হৈছে ৰূপহী ৱাটাৰফল। চ' ৰূপহী ৱাটাৰফললৈ যাম, আমি আপোনালোকক দেখাম আৰু বহুত ডাঙৰ ৱাটাৰফল বুলি কোৱা শুনিছোঁ। চ' এইফালে মোৰ কাঞ্চন ৰখি আছে আৰু মই যাম, আপোনালোকক দেখাই আছোঁ আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে চাই থাকক। এইফালে বেগ চেগ লৈ লৈছোঁ আৰু পূৰা চালিয়াকৈ গা পা ধুই আহিম। ৰূপহী ৱাটাৰফলটো কেনেকুৱা আপোনালোকে চাব আৰু কমেণ্ট কৰিব। চ' এক্সপ্ল'ৰ কৰি গৈ থাকিম, আপোনালোকক দেখুৱাই য'ত যাম। তো বলক স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। চ' গাইছ, আমি এতিয়া মাজুলী ডিষ্ট্ৰিক্ট সাৰিলোঁ, এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্ট পালোহি। এইফালে আজাৰ ফুলৰ ৰংবোৰ চাওক কেনেকুৱা ধুনীয়া লাগে। আৰু ঢকুৱাখানালৈ আছে, লখিমপুৰ ডিষ্ট্ৰিক্টত সোমালোঁ। একচুৱেলি ঢকুৱাখানালৈ আছে 20 কিলোমিটাৰ। চ' ঢকুৱাখানাত দেখাই আছোঁ, লগ পাই আছোঁ। বলক আৰু বাইকখনে এইখন অলপ বেয়া হৈ আছে। চ' টানি ল'ম, আই থিংক যদি পাৰোঁ টানি ল'ম। আৰু ৱেডাৰটো মস্তি আছে, ৰাতিপুৱা বৰষুণ দিছিলে, এতিয়া ভাল হৈ গ'ল যে। ৰখালে চ' মানে কেছটো কি হ'ল, আগতীয়াকৈ আমাক ৰখালে, চেক কৰিলে পুলিচকেইটাই। তো আগত আৰু পুলিচ আছিলে, চ' আগতো ৰখাইছিলে, মানে ক'লোঁ। চ' এৰি দিলে এতিয়া, কোনো কথা নাই, মানে দেখা নাছিলে একচুৱেলি, সেইটো কাৰণে ৰখাইছিলে চাগে। চ' একো নাই, লাইচেঞ্চ আছে, দেখাই দিব। তো গাইছ, আমি এতিয়া পালোহি ঢকুৱাখানা মেইন টাউন। আৰু ঢকুৱাখানাতে মোৰ বাইকখন যে লৰি আছে, গ্লাছখন অলপ ঠিক কৰি ল'ম। আৰু গোগামুখলৈ আপোনালোকৰ হৈ যাব কিলোমিটাৰ 25 মান হৈ যাব কিলোমিটাৰ গোগামুখলৈ বুলি। ত' ইয়াতে ঠিক কৰি লৈ এখন গ্লাছখন। ত' ৱাটাৰফললৈ গৈ আছোঁ ঠিক কৰি মেলি। তো চাই থাকক ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ। ক'ত পাম গেছ বিচাৰিব লাগিব। চ' এইখনতে এখন পাইছোঁ, নহয় বেছ গেছ ক'ত আছে? গেছ ক'ত আছে? আগত আছে। মোৰ মানে এখন লৰি আছে, এইখন অকণমান ঠিক কৰি ল'ম। অ'কে, এইফালে সোমোৱাই দিওঁ নেকি? হ'বনে? চ' গাইছ, এইখনতে গেছখনতে এইখন টাইট কৰি ল'লোঁ, অলপ টাইট কৰি লওঁ, মানে লোৱা নাই একচুৱেলি, ল'ম। আৰু এইফালে আমাৰ ভাই বহুত দিনৰ মূৰত লগ পাইছোঁ, মানে ক্লাছ 11-12ত ইয়ে মই একেটা ৰুমতে আছিলোঁ, একেলগে পঢ়িছিলোঁ মানে। চ' বহুত দিনৰ মূৰত লগ পালোঁ ঢকুৱাখানাত। আৰু এটা কথা কওঁ, মোৰ নামটো হয়তো মোৰ ভিউৱাৰ্ছে বহুতে নাজানে। মোৰ নামটো হৈছে বিদ্যুৎ আৰু মই মাজুলীৰ পৰা বিলং কৰোঁ। চ' সিমানেই আৰু মই ডিগ্ৰী 3rd চেমত পঢ়ি আছোঁ এতিয়া বৰ্তমান। তো সিমানেই আৰু। তো এইফালে ভালকৈ আছে দাদাজনে। টাইট হ'ল। অ'কে, হৈ যাব। বেছি টাইট হ'ল নেকি? অ'কে, বাছ হৈ যাব। তো তোমালোক এতিয়া যাবা নেকি? তোমালোক ৰিটাৰ্ণ হ'বা নে আগত যাবা? অ'কে। তো গাইছ, ইহঁতক ইয়াতে বাই বাই দিছোঁ। ছাডেন লগ পালোঁ, লগ পাই ভাল লাগিল। এইফালে আহা, হেণ্ডছেক এটা দিবা। লগ পাই ভাল লাগিল। তোমালোক ৰিটাৰ্ণ হ'বা, আমি এতিয়া যাম ন। তো ইয়াতে বাই বাই, ইহঁতক বাই বাই দিলোঁ। এইটো ৰাহুল, মোৰ লগৰ এৰো ভাই আছে। লগ পাই ভাল লাগিল, ছাডেন লগ পালোঁ ঢকুৱাখানাতে। তো এতিয়া যাব লাগে হা। অঁ, চ' দাদাজনে ক'লে ইয়াতে বোলে গ'লে ফোন নাম্বাৰ দি থৈ যোৱাটো ভাল, মানে একচুৱেলি কিবা বিপদ আপদ হ'ব পাৰে। আৰু কাঞ্চন ইয়াতে ৰখিছে, 1 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। আৰু আমি 1 কিলোমিটাৰ খোজকাঢ়ি গৈ আপোনালোকক ৱাটাৰফল দেখাই আছোঁ, ৰূপহী ৱাটাৰফল। তো এতিয়া খোজকাঢ়ি যাব লাগিব। থেংক ইউ ছ' মাছ দাদা, আপুনি ইমান হেল্প কৰাৰ বাবে। আমাক মানে কিবা ছেফটিৰ কাৰণে আমাৰ নাম্বাৰটো ৰাখি থৈছে, অইন একো বেলেগ কাৰণে ৰখা নাই।
তো এতিয়া আমি যাব লাগে, এফালে পানী আছে দেখোন। তো পানীয়েদি খোজকাঢ়ি হ'লেও যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো হা ৱাও, শিলৰ ওপৰতে খোজকাঢ়ি আছোঁ। এইফালে ধাৰ চাওক আপোনালোকে। পিছল নেকি? এইফালে পুৰা ধাৰ চলি আছে পানীৰ। তিতিব এবে, মই তিতি গ'লোঁ গাইছ। এইফালে চাওক, তিতিলোঁ মানে ভৰি তিতিছোঁ, পেণ্টটো কোচাই ল'লোঁ। তো আগলৈ গৈ থাকক মোৰ লগত আপোনালোকো। কেনেকুৱা লাগিছে ফিলিংছ কেনেকুৱা? অ'কে, মোৰো মজা বাৰু। তো ভিউৱাৰ্ছে কওক কেনেকুৱা ফিলিংছ আপোনালোকৰ? নাজাৰাটো দেখি কেনেকুৱা ফিলিংছ আহিছে সেইটো কওক। আমি এতিয়া মেইন ডেষ্টিনেশ্যনলৈ এপদ দুপদকৈ আহি আছোঁ খোজকাঢ়ি। চ' এতিয়া আমি ডাইৰেক্ট, ইয়াতচোন কোনো মানুহ নাই ঐ, ভয়হে লাগিছে দেখোন গাইছ। এইফালে পূৰা নিজান দেখোন, কোনো মানুহ চানুহ নাই, কোনফালে যায় এতিয়া ধৰিব পৰা নাই। অ'কে, এইফালে ফাইনেলি দাদা এজনক লগ পালোঁ। আৰু এইফালে মহাদেৱৰ মন্দিৰ, সেই মহাদেৱ ভালে গৈফালে ৱাটাৰফলটো দেখুৱাকৈ আৰু ভালে গৈফালে উভতি আহিব পাৰোঁ যেন আপোনাৰ কৃপাত। এইফালে মহাদেৱৰ মন্দিৰ, ইয়াৰ পৰাই প্ৰণাম, জয় শ্ৰী বিষ্ণু। আৰু দাদাজনক সুধিলোঁ, দাদা ৱাটাৰফলটো আৰু কিমান কিলোমিটাৰ আছে? ৱাটাৰফললৈ আৰু কিমান দূৰ আছে? আৰু অলপ আছে। অ'কে, তো এতিয়া গৈ থাকোঁ। তো এতিয়া আমি খোজকাঢ়ি আহি আছোঁ ৱাটাৰফল চাবলৈ। দাদাজনক সুধিলোঁ আৰু অকণমান দূৰ আছে বুলি ক'লে। তো ব'লক আপোনালোকে, কেনেকুৱা লাগিছে খোজকাঢ়ি? বহুত দূৰ খোজকাঢ়িছোঁ বে। এইফালে বহুত ওখ পাহাৰ আছে। চিঞৰি দিলে কোনে শুনিব? অৰুণাচলৰ মানুহে শুনি যাব নেকি বাৰু? চ' গাইছ, আমি বহুত ওপৰলৈ উঠি আহি আছোঁ, পোৱাহিয়ে নাই, বহুত ওপৰলৈ উঠিব লগা হৈছে। এইফালে চাওক আপোনালোকে, মন কৰক, এইটো কেমেৰাটো ঘূৰাই দিছোঁ। এইফালে পূৰা আশে পাশে জংঘল, একদম লুংলুঙীয়া এটা ৰাস্তা, একদম ভয় লাগিছে। কোনো কথা নাই, আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ, ময়ো চাম। ডৰকে আগে জিত। এইফালে পূৰা জংঘল চাওক কেনেকুৱা, মাজে মাজে আহি আছোঁ। মাই গড, এইফালে পাছে ভাই। তো এতিয়া আহি আছোঁ, মই হেলমেটটো খুলি, চেহেৰাটো দেখিছে নাই বাৰু? ব'লক ৱাটাৰফল চাবলৈ। চ' গাইছ, এতিয়ালৈকে পোৱাহিয়ে নাই। একদম এইফালে কি আছে ভিতৰত, সোমাই চাওঁ একবাৰ। ইয়াত মানুহ সোমাব পাৰে নি? ইয়াতে সোমাই থাকোঁ নেকি আজি বাৰু? সেইটো চাওক, ভূত থাকে ইয়াত, ভূত। তাৰপিছত আগলৈ গৈ আছোঁ, পামহি আৰু। পানীত নামি খোজকাঢ়ি আহি আছোঁ। এইফালে চাওক, তিতি বুঢ়ী শেষ এদাই। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে। নৰ্মেল কমটি ধাতু মানুহ ইয়াত আহিব নোৱাৰে, কিন্তু আগতীয়াকৈ কৈছোঁ, ভয়তে মৰিব। গাইছ, আৰু এটা নেচাৰ চাওক, নেচাৰ নহয় মানে সোঁতৰ ধাৰ চাওক। এইফালে এক ছেকেণ্ড, পৰিলোঁ। সেইটো চাওক, আৰু ওপৰত আছে বাৰু ৱাটাৰ মেইনটো। তো ব'লক আহি আছোঁ, আপোনালোকো মোৰ লগত আহি থাকক। বে, কিমান দূৰ আছে? দাদাজনে ক'লে বোলে 1 কিলোমিটাৰ, আমি কমেও এতিয়া 2 কিলোমিটাৰ খোজকাঢ়িম। চ' তিতি বুঢ়ী হ'লেও আপোনালোকক দেখামেই, টাৰ্গেট মোৰ সেইটো।
তো ব'লক পানীত খোজকাঢ়ি নামি আহি আছোঁ পেণ্ট তিতিল এটাই ময়ো তিতিম এতিয়া গাটো তিতিব এতিয়া অলপ পিছত তাৰপৰা গা ধুম তাৰপৰা অৱস্থাই এইটো তিতিবই শেষ মোৰ পাৰ্চটো তিতিব নেকি পাৰ্চটোত বহুত লাগতিয়াল বস্তু আছে এইফালে চাওক আপোনালোকে কিমানলৈকে তিতিলে চাওক আৰু এজন মই অৱস্থা বেয়া মোৰ এইফালে মোৰ হেলমেট তিতিলে চেণ্ডেল তিতিলে আৰু গ্লভছযোৰ তিতিলে আৰু মোৰ এপাত চেনেল উটি গৈ আছে গাইছ আৰু অৱস্থা এয়া আৰু কিমান দূৰ আছে মই গম নাপাওঁ গৈ থাকিম চ' ইয়াতে এইবোৰ বস্তু ইয়াতে ৰাখিছোঁ অনলি মই GoProটো লৈ যাম চ' ব'লক মোৰ লগত মই যিমান টায়াৰ্ড হৈছোঁ নহয় আপোনালোকে বুজাব নোৱাৰোঁ এক্সপ্লেইন কৰিব চ' ফাইনেলি গাইজ পালোহি ৰূপহী ৱাটাৰফল এয়া চাওক আপোনালোকে ভিউ চাওক ভিউ মাই গড কেনেকুৱা লাগিছে এইফালে এটা আছে এইফালে এটা আছে মই পূৰা চেইনকোট লগাই ল'লোঁ এজনমান আছে হেল্প কৰিলে অলপ ৱাও চাওক আপোনালোকে নেক্সট লেভেল বহুত কষ্ট কৰি আহিছিলোঁ গাইজ পৰিলোঁ এয়া চাওক চ' গাইজ ভালে কুশলে আহি পালোহি ৱাটাৰফলৰ পৰা তই বহুত কষ্ট কৰি আপোনালোকক ভিডিঅ'টো দেখাবলৈ ট্ৰাই কৰিলোঁ ৱাটাৰফলটো দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ চ' লাভ ইউ অল টিল দেন টাটা বাই বাই আজিৰ কাৰণে তো এই দাদাজনৰ দোকানৰ ফ্ৰণ্টতে অথনি যে দেখিছিলে চ' ইয়াৰ পৰাই বাই বাই